গুড মৰ্ণিং অসম সময় এতিয়া 3 বাজিছে মই লৈ আহিছোঁ আপোনালোকলৈ প্ৰত্যেক দিনৰ দৰে আজি ৰাশিফল চ' যোৱাকালি কাৰ মিলিল আৰু নাই মিলা ক'ব চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা সৰু ৰিকুৱেষ্ট যদি ভিডিঅ'টো এতিয়ালৈকে মানে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই কাষত থকা বেল আইকনটো দবাই দিয়াৰ লগতে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব চ' আহক আৰম্ভ কৰোঁ আজিৰ দিনটো ৰাশিফলৰ বিষয়ে প্ৰথম আহিছে মেঘ কৈছে কি আপোনাৰ চখ পূৰণ নাইবা আপোনাৰ ভাল লগা কামত আজি নিজকে নিয়োজিত কৰক আপুনি যিবিলাক কৰি ভাল পায় সেইবিলাক কামত আজি নিজকে মানে ব্যস্ত কৰি ৰাখিব কৈছে তাৰ ফলত এইটোৱে হ'ব যে আপোনাৰ মনটো ভাল লাগি থাকিব আজি শান্তি অনুভৱ কৰিব আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে মানে আৰ্থিকভাৱে আজি আপোনাৰ টকা পইচা আহিব পাৰে আপোনাৰ স্বভাৱৰ কাৰণে আপোনাৰ মাতা পিতাৰ মানসিক চিন্তা হ'ব পাৰে চ' আপোনাৰ স্বভাৱৰ কাৰণে আপোনাৰ হয়তো কিছুমান তেনেকুৱা ধৰণৰ ঘৰক লৈ চিন্তা নাই তেনেকুৱা ধৰণৰ কিবা কিবি হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কিবা যাৰ যেনেকুৱা আৰু তেনেকুৱাত মাক দেউতাকৰ হয়তো চিন্তা আহিব পাৰে আপুনি তেওঁলোকৰ পৰামৰ্শ মনা উচিত প্ৰেমত আজি ভাল নহয় কৰ্মত আজি অজুহাত নেদেখুৱাব কৰ্মত আজি এইটো মই নকৰোঁ এইটো নকৰোঁ কালি মই কৰিম তেনেকৈ ফাঁকি দি নাথাকিব সেইটো কৈছে আইনী ক্ষেত্ৰত আজি ভাল দিন আইনী ক্ষেত্ৰত মানে কি আপুনি ধৰি লওক কিবা এটা কেছ লৈম বুলি ভাবিছে বা কিবা আপুনি ধৰি লওক কিবা এখন উলিয়াম বুলি ভাবিছে আইনীভাৱে তেতিয়াহ'লে তাৰ কাৰণে আজি আপোনাৰ ভাল দিন বুলি কৈছে আজি আপোনাৰ আত্মীয় পত্নীৰ সৈতে বিতৰ্ক পৰিব পাৰে মানে আপোনাৰ পৰিবাৰৰ লগত আজি বেলেগৰ হয়তো পৰিয়ালৰ কাৰোবাৰ তেনেকুৱা তৰ্কাতৰ্কি লাগিব পাৰে আপোনাৰ দিনটো শুভ সংখ্যা হৈছে 6 নেক্সট আহিলে বৃষভ কৈছে কি আপোনাৰ শাৰীৰিক শান্তিৰ বাবে আপোনাৰ আজি বিশ্ৰামৰ প্ৰয়োজন আপোনাৰ নিজৰ মানসিক শক্তিৰ কথা অনুভৱ কৰক মানে আপুনি কি ভাবে বা আপোনাৰ কি কাৰণে মানসিক যিটো প্ৰব্লেম হৈ আছে মেণ্টেলি আপোনাৰ প্ৰেছাৰাইজ কিয় বা হৈ আছে সেইটো আপুনি অনুভৱ কৰিব গৈছে আজি বিনিয়োগ কৰাৰ আগত বিশেষজ্ঞৰ মানে পৰামৰ্শ ল'ব গৈছে মানে বিশেষজ্ঞ মানে কি আপুনি ধৰি লওক কিবা এটা কামত টকা লগাম বুলি ভাবিছে বোলে মই এইটো বিজনেছ কৰিম আজি আৰম্ভ কৰোঁ টকাটো লগাই দিওঁ বাট সেইটো ক্ষেত্ৰত কৈছে কি আপুনি তেনেকুৱা এক্সপিৰিয়েঞ্চ থকা মানুহৰ লগত কথা বতৰা পাতি পেলাইহে টকা লগাব কৈছে তেনেকুৱা আপুনি আজি নতুন কাম কৰাৰ আগত নিজৰ মনৰ কথা এবাৰ শুনক নতুন কাম কিবা আৰম্ভ কৰিব গৈছে ছাপ'জ ধৰি ল'লোঁ আপুনি এটা ইউটিউব চেনেল খুলিব গৈছে হয় ইউটিউব চেনেলটো আপুনি নিজকে সোধক মই ইউটিউব চেনেল খুলিম হয় কিন্তু সেইটো মই কি কণ্টেণ্ট চুজ কৰিম তেনেকুৱা ধৰণৰ নিজকে নিজে প্ৰশ্ন কৰিব গৈছে সতৰ্ক থাকক আজি আপোনাৰ বন্ধুৰ হেৰুৱাব পাৰে মানে বন্ধুৰ লগত আজি হয়তো কাজিয়া লাগিব পাৰে আপোনাৰ আজি বহুত দিনৰ আশা এটা পূৰণ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ পত্নীয়ে আজি আপোনাৰ কঠিন সময়ত আপোনাক সহায় দেখুৱাব নোৱাৰিব পাৰে আপোনাৰ কিবা যদি প্ৰব্লেম হৈ আছে তেন্তে আপোনাৰ পত্নীয়ে হয়তো আজি আপোনাক সহায় কৰিব নোৱাৰিব পাৰে আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা হৈছে 5 নেক্সট আহিলে মিথুন কৈছে কি আজি আপোনাৰ পাৰিবাৰিকভাৱে আৰ্থিক দুৰ্বলতা আহিব পাৰে পাৰিবাৰিকভাৱে পৰিয়ালত হয়তো আজি কিবা প্ৰব্লেম আহিব পাৰে টকা পইচাৰ যিটো হয়তো আপুনি গমো নাপাব পাৰে কাৰণ মোৰ নিচিনা যদি সৰু সুৰা মানুহ হয় তেতিয়াহ'লে ঘৰৰ মানুহেতো গম নিদিবই আনৰ ওচৰত আপোনাৰ কামৰ ত্ৰুটি সমালোচনা হ'ব পাৰে আপোনাৰ কামক লৈ লোকে হয়তো আজি মানে তেনেকুৱা প্ৰতাৰণা কৰিব পাৰে বা সমালোচনা কৰিব পাৰে আপুনি বুজি উঠিব যে এইবোৰ কেৱল মাত্ৰ সময়ৰ অপচয়হে আপোনাক লৈ যদি কোনোবাই তেনেকৈ কৰে তেতিয়াহ'লে আপুনি তাক কথা নিদিব কাৰণ এইবিলাক এটা সময় নষ্ট কৰা বস্তুহে যিটো নজৰ দিলে বা কথাবোৰ শুনিলে আমাৰ নিজৰহে বেয়া লাগে আপুনি এনেদৰে থাকে তেন্তে আপুনি লাভ হোৱাৰ সম্ভাৱনা নাই মানে যদি আপুনি তেনেকৈ মানে লোকৰ কথা ধৰিলে তেনেকৈ থাকে তেতিয়াহ'লে আপুনি কিন্তু লাভ কৰিব নোৱাৰিব বুলি কৈছে বেপাৰ বাণিজ্যত প্ৰেমত আজি নিজকে বলিবান নেদেখুৱাব বলিবান বুলি দেখুৱাবলৈ হাক দিছে মানে অভাৰ ৰিয়েক্ট কৰে যে কিছুমানে সেইটো কথা কৈছে নিজকে বেছি দেখুৱাবলৈ যায় যে তেনেকুৱা মই আপোনাক কোৱা নাই বেছি দেখুৱাবলৈ যায় বুলি বাট কিছুমান থাকে তেনেকুৱা মানুহ প্ৰতিযোগিতাত আপোনাৰ প্ৰদৰ্শন ভাল নহ'ব প্ৰতিযোগিতা মানে আপোনাৰ কৰ্মক্ষেত্ৰখন আহি পৰিব ইয়াত আপোনাৰ নিজৰ ব্যক্তিত্ব সলনি কৰাৰ চেষ্টাই আপোনাক আজি ভাল লগাব কৈছে কি আপুনি বেলেগ এটা কিবা এটা ব্যক্তিত্ব আছিল আগতে আজি হয়তো অলপমান চেঞ্জ আহিব কিবা এটা নিজে চেঞ্জ কৰিব বিচাৰিব সেইটো কাৰণে আপোনাৰ নিজৰ মনৰ নিজে ভাল লাগিব বুলি কৈছে কিছু সমস্যা আজি বিবাহিত জীৱনত আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকিব পাৰে কিছুমান সমস্যা আহিব পাৰে যিবিলাক হয়তো আপুনি নিয়ন্ত্ৰণ কৰাত অসমৰ্থ হ'ব পাৰে আপোনাৰ আজিৰ দিনটো শুভ সংখ্যা হৈছে 4 নেক্সট আহিলে কৰ্কট কৈছে কি আপোনাৰ আশাৰ আজি নতুন সুগন্ধি ওলাব পাৰে নতুন সুগন্ধি মানে আপোনাৰ আশাৰ আজি নতুন ইন্ধন যোগাব পাৰে আপোনাক ধৰি লওক কিবা এটা আশা আছিলে সেইটো আজি দুগুণ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ আজি কোনো ক্ষতি হোৱাৰ সম্ভাৱনা আছে সাৱধান ক্ষতি হোৱাৰ সম্ভাৱনা আছে সেইটো যিকোনো ক্ষেত্ৰত হ'ব পাৰে অপ্ৰত্যাশিত সমস্যাই আজি আপোনাৰ আৰ্থিক বোজা বঢ়াব পাৰে
সতৰ্ক থাকক আজি আপোনাৰ প্ৰেমত সমস্যা আহিব পাৰে আপোনাৰ বেয়া বিচৰা মানুহৰ পৰা আজি আঁতৰি থাকিব পাৰিবাৰিকভাৱে আপোনাৰ প্ৰেমৰ বৰষুণ হ'ব আৰু আপোনাৰ আজি দিনটো শুভ সংখ্যা আছে 7 আপোনাৰ বেয়া বিচৰা মানুহৰ পৰা আপোনাক আজি আঁতৰি থাকিব কৈছে যিসকল দুইতলীয়া মানুহ আপোনাক ভাল নাপায় যিসকল সেইসকল সিংহ ৰাশি কৈছে কি আজি আপোনাৰ কামত অত্যন্ত সাহস জাগিব আৰু আপোনাৰ মনোবল বাঢ়িব হয়তো আজি আপুনি যিটো কাম কৰি থাকে সেইটো কামক লৈ আপোনাৰ মনোবল দুগুণ হ'ব আৰু কাম কৰিবলৈ বেছিকৈ মন যাব আৰ্থিকভাৱে আজি আপোনাৰ মধ্যম বেছিও নহয় কমো নহয় প্ৰেমত আজি অলপ বেলেগ ধৰণৰ অনুভূতি আপোনাৰ অনুভৱ হ'ব পাৰে সেইটো কেনেকুৱা অনুভৱ আপুনি নিজে গম পাব আপোনাৰ কোনো বিৰোধী মানুহে আজি আপোনাৰ বেয়া কৰিবলৈ চাব পাৰে ভ্ৰমণ কৰিলে আজি ভালকৈ নজৰ দিব আপোনাৰ বস্তু মিন্স লগত লৈ যাওঁতেতো সেইবিলাক নজৰ দিব লাগে আৰু ধৰি লওক কিবা নথি পত্ৰ বা আপোনাৰ কিবা ইম্পৰ্টেণ্ট বস্তু আপুনি লগত লৈ যোৱা নাই সেইবিলাকৰ কথা কৈছে পাৰিবাৰিকভাৱে আজি আপোনাৰ ভাল আপোনাৰ দিনটো শুভ সংখ্যা আছে 5 নেক্সট আহিলে কন্যা কৈছে কি আপোনাৰ আচৰণে আপোনাৰ প্ৰতি আজি আনৰ আকৰ্ষণ আনিব পাৰে আপোনাৰ আচৰণ এনেকুৱা কিছুমান কাইণ্ডলি পিপুল থাকে ন তেওঁলোকৰ আচৰণ দেখি মানুহ এনেই আকৰ্ষণ হৈ যায় মানুহটো ভাল তেনেকুৱা কথা কৈছে আজি কৰা বিনিয়োগে আপোনাৰ আৰ্থিকভাৱে লাভৱান কৰি তুলিব আৰু সুৰক্ষা কৰি ৰাখিব আজি যদি তেনেকুৱা কিবা বিনিয়োগ কৰে সেইটো আপোনাক আজি ভাল কৰি ৰাখিব বুলি কৈছে কি বাচ্চাৰ দ্বাৰা আজি কঠিন সময় যাব পাৰে বাচ্চাৰ কাৰণে আজি ভাল নহ'ব পাৰে ভাল পথ আজি অনেক ঝামেলা আহিব পাৰে আপুনি আজি ভাল অভিজ্ঞতা লাভ কৰিব প্ৰেমৰ পৰা সমস্যা আজি আহিব পাৰে ভাল পথ আৰু সেইবিলাকৰ পৰা আপুনি কিবা এটা শিকিবলৈ পাব ব্যৱসায়িকভাৱে আজি অলপ সাৱধানভাৱে কাম কৰিব নহ'লে প্ৰতাৰণাৰ সন্মুখীন হ'ব পাৰে আপোনাৰ বেয়া বিচৰা লোকৰ পৰা আজি আঁতৰি থাকিব বৈবাহিক জীৱন আপোনাৰ ভাল কৰাৰ চেষ্টাই আপোনাৰ পাৰিবাৰিক দিন আজি ভালে ৰাখিব আপোনাৰ ফেমিলি যিটো আছে সেইটো যদি আপুনি অলপ উন্নত মানৰ বা বিলাসিতা জীৱন যাপন কৰাৰ ভাবিছে তেন্তেহ'লে বা ভৱিষ্যতৰ কথা ভাবিছে তেতিয়াহ'লে সেইটো কথাই নিজকে নিজে ভাল কৰি ৰাখিব বুলি কৈছে আজি পাৰিবাৰিকভাৱে আপোনাৰ দিনটো শুভ সংখ্যা আছে 4 নেক্সট আহিলে তুলা কৈছে কি যদি আপুনি আজি মানসিক চাপ অনুভৱ কৰে তেন্তে আপুনি আজি অত্যাধিক চিন্তা কৰাৰ বাদ দিয়ক যদি আপুনি মানসিকভাৱে চিন্তাত পৰা যেন লাগে তেতিয়াহ'লে আজে বাজে চিন্তাবোৰ কৰিবলৈ বাদ দিয়ক যদি আজি আপুনি জোৰ দিয়ে তেতিয়াহ'লে আপোনাৰ আৰ্থিক অৱস্থা উন্নতি হোৱাৰ সম্ভাৱনা আছে বা আশা আছে বন্ধু বান্ধৱ নাইবা পৰিয়ালৰ লগত কটোৱাৰ সময়ে আপোনাক আজি মন ভাল কৰি ৰাখিব প্ৰেমিকা আজি অত্যন্ত অমনোযোগ হৈ থাকিব পাৰে মানে আপোনাক আজি গুৰুত্ব নিদিব পাৰে ইমান কৰ্মক্ষেত্ৰত আপুনি আজি নিজে স্বাধীনতা অনুভৱ কৰিব স্বাধীনতা মিন্স আগতে যদি কোনোবাই কৈছিলে সেইটো কৰ আজি হয়তো তেনেকুৱা কোৱা মানুহবোৰ নাথাকিব আৰু আপুনি নিজৰ মতে কাম কৰিবলৈ সুযোগ পাব অতীতৰ কাৰোবাৰ লগত আজি যোগাযোগ হ'ব পাৰে আপুনি আজি বন্ধু নাইবা পৰিয়ালৰ লগত লাগি থাকোঁতে হয়তো আপোনাৰ পত্নীৰ সৈতে সময় কটাবলৈ নাপাব পাৰে বা সময় দিব নোৱাৰিব পাৰে যিটো কাৰণে আপোনাৰ বেয়া লাগিব পাৰে আপোনাৰ দিনটো শুভ সংখ্যা হৈছে 6 নেক্সট আহিলে বৃশ্চিক কৈছে কামৰ পৰা যিমান পাৰে আৰাম কৰিবলৈ চাওক আৰ্থিকভাৱে আপোনাৰ কাৰণে লাভদায়ক দিন নহয় আজি খৰচ আজি কমকৈ কৰিবলৈ চাব আজি আপোনাৰ প্ৰিয় বন্ধুজনৰ কথা হয়তো চিন্তা আহিব পাৰে নহ'লে তেওঁ আপোনাৰ কথা আজি চিন্তা কৰিব পাৰে স্থগিত থকা কাম আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে প্ৰেমত আজি আপোনাৰ ভালেই যাব পাৰিবাৰিকভাৱে জীৱন সংগীৰ অনুভৱ হ'ব মানে কি তেওঁৰ কিবা যিবিলাক সমস্যা আছে তাৰ বিষয়ে আপুনি হয়তো আজি গম পাব পাৰে পাৰিবাৰিকভাৱে আপোনাৰ আজি দিনটো শুভ সংখ্যা আছে 8 নেক্সট আহিলে ধনু কৈছে কি আনন্দদায়ক ভ্ৰমণ আৰু সামাজিকভাৱে আজি আপোনাৰ ভালকৈ পাৰ হ'ব আৰ্থিকভাৱে আজি লাভ হোৱা দেখা যায় আজি বন্ধুৰ লগত সময় কটাবলৈ চাব কৈছে আকস্মিকভাৱে আজি আপোনাৰ প্ৰেম হ'ব পাৰে আকস্মিকভাৱে কাৰোবাক দেখি গ'ল আৰু দিল মে घंटी बज गई ऐसी होना फिल्मों में जैसा होता है ऐसा होगा शायद কৈছে কি আনৰ সহায়ৰ কাৰণে আপোনাৰ মনৰ ভাৱ আজি মানে মনটো ভাল লাগি থাকিব ধৰি লওক আপুনি কিবা এটা কাম কৰি আছে তাত বেলেগে আহি পেলাই সহায় কৰিলে ইটো আহিলে সহায় কৰিলে তো এনেকুৱা এটা ফিলিংছ আহি যাব আপোনাৰ ভাল লাগি যাব তাৎক্ষণিকভাৱে কোনো সিদ্ধান্ত নল'ব আজি পাৰিবাৰিকভাৱে আপোনাৰ আজি ভাল আপোনাৰ দিনটো শুভ সংখ্যা আছে 5 নেক্সট আহিলে মকৰ কৈছে কি আপোনাৰ কাৰণে আজি এটা আমোদজনক দিন মানে ভাল দিন আজি বিনিয়োগ কৰিলে লাভদায়ক পৰিগণিত হ'ব যদি বিনিয়োগ কৰে তেতিয়াহ'লে আজি লাভ পৰিণত হ'ব বুলি কৈছে লাভত বন্ধুৰ নাইবা আত্মীয়ৰ সৈতে আপোনাৰ আজি ভালেই কৰিব কিন্তু আজি আপোনাৰ
বাকী দুনিয়া এৰি চলিব। মানে কি আজি কাম কাজৰ পৰা অলপ অৱসৰ লৈ পেলাই বন্ধু নাইবা পৰিয়ালৰ লগত সময় কটাব কৈছে। প্ৰেমৰ কাৰণে আজি ভাল দিন। ক'ৰবাত আজি যাবলগীয়া আছে তেন্তে আজি আপোনাৰ সেই বস্তু পাতিবিলাক ভালকৈ লৈছে নে তাৰ ওপৰত ধ্যান দিব। আপোনাৰ কামৰ আজি প্ৰশংসা হ'ব পাৰে। পাৰিবাৰিকভাৱে আপোনাৰ আজি ভালেই। আপোনাৰ দিনটো শুভ সংখ্যা আছে 5। নেক্সট কৈছে কুম্ভ। আপোনাৰ শাৰীৰিক সন্তুলন বজাই ৰখাৰ কাৰণে খেলা ধূলা কৰক। আজি আঘাত পোৱাৰ সম্ভাৱনা আছে। সেইটো আঘাত মানসিকো হ'ব পাৰে, ফিজিকেলো হ'ব পাৰে। চ' মেণ্টেলি আপোনাৰ একেবাৰে প্ৰেছাৰ পৰিব পাৰে, নাইবা আপোনাৰ ফিজিকেলিও হ'ব পাৰে। আনক প্ৰভাৱিত কৰাৰ কাৰণে আজি বেছি টকা খৰচ নকৰিব। এই কিছুমান মানুহ থাকে নহয় যে বেলেগক নিজৰ ইমপ্ৰেশ্যন জগাবলৈ টকা খৰচ কৰি দিয়ে, তেনেকুৱা নকৰিব কৈছে আজি। পাৰিবাৰিকভাৱে কিবা দায়িত্ব পালন কৰিবলৈ না নকৰিব আজি। সন্ধিয়া বেলাত প্ৰেমৰ ক্ষেত্ৰত অলপ ভাল দেখা যায়। আপোনাৰ লক্ষ্যৰ প্ৰতি নীৰৱে কাম কৰি যাওক। পাৰিবাৰিকভাৱে আপোনাৰ আজি ভাল দিন। আপোনাৰ দিনটো শুভ সংখ্যা হৈছে 3। নেক্সট আহিলে মীন। কৈছে কি স্বাস্থ্যৰ কাৰণে আজি ভাল দিন। নতুন আৰ্থিক প্ৰকল্প যদি আপুনি কৰে তেতিয়াহ'লে সেইটো লাভদায়ক হ'ব, কিন্তু সিদ্ধান্ত যদি ল'বলগীয়া হয় তাৰ কাৰণে তাত ভালকৈ ল'ব কৈছে। আপোনাৰ বন্ধুক আপোনাৰ উদাৰতাৰ সুযোগ নিদিব। মানে আপোনাৰ উদাৰতা যিটো আছে সেইটো সুযোগ দিবলৈ হাক দিছে, যিটোৰ পৰা আপোনালোকৰ পৰা টকা লুটি নিয়াৰ সম্ভাৱনা আছে, দুৰ্বলতা দেখুৱাই। ভাল বস্তুত নিজৰ মন ব্যস্ত কৰি ৰাখিব, যিটোৰ পৰা আপোনাৰ আজি মানসিক আৰু ফিজিকেলি ভালকৈ থাকিব পাৰিব। ইণ্টাৰভিউ যদি যাব লগা আছে তেন্তে নথি পত্ৰ ভালকৈ লৈছে নে সেইটো ক্ষেত্ৰত অলপ ধ্যান দিব। কৰ্মত আজি কৰা কষ্টই আপোনাক ভাল ফল দিব। প্ৰেমৰ ক্ষেত্ৰত আজি ভালেই, আৰু পাৰিবাৰিকভাৱে আপোনাৰ আজি ভাল। আজি দিনটো শুভ সংখ্যা হৈছে 9। চ' বন্ধুসকল আজিলৈ ইমান আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক আৰু কমেণ্ট কৰিব। জয় আই অসম, জয় হিন্দ।